টকা এটা হাতত নাই কোনোবা এটা পাইছোৱা হ'লে গৈছে বোলো আপুনি এইফালে গৈ আছে নেকি বাৰু গৈ আছোঁ কিয় ময়ো মানে এইফালেই যাম লৈ যাব নেকি মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছে উবেৰ কৰিছোঁ ইমান সময়ৰ পৰা ৰৈ আছোঁ অহা নাই মানে লৈ ব'লক না প্লিজ বুজিছে ন মোৰ অলপ দেৰি হৈছে মানে আপুনি বুজি পাব ন দিয়া বহা প্লিজ লিফ্ট প্লিজ এই চোৱা বেয়া নাপাবা এওঁ মানে মোক আগতীয়াকৈ ক'লে যে সেইকাৰণে যাম আচলতে কি জানা মানে সেই যে ল'ৰাকেইটা দেখিছা তেওঁলোকে মোক বহুত সময়ৰ পৰা যেনেকৈ চাই আছে নহয় মোৰ কিবা ভয় লাগিছে সিহঁতৰ চাউনিবোৰ ইমান এটা ভাল লগা নাই আৰু তাতে ছোৱালী মানুহ ন ভয়ো লাগে ঠিক আছে এজনী ছোৱালী যদি এনেকৈ এৰি যাব বিচাৰিছা মোৰ কোনো কথা নাই ভলাই কা জামানা হি নেহি ৰাহা এই তাই ঠিকেই কৈছে নেকি তাৰ আগতে তোৰ ৰিজাল্ট মই পাই গৈছোঁ এতিয়া তই কি মোৰ পাৰ্মিশ্যন ল'বি যা Thank you so much. Bag to. It's plane flop market. Bola. এই শুনাচোন তুমি যাবা কলৈ নাজানো মানে কি কোৱা মই খাবলৈ কিবা ওলাই আহিছিলোঁ আৰু ভাবিলোঁ ফুৰিবলৈ অলপ ওলাই যাম সেইকাৰণে ওলাই আহিলোঁ পিছত ডিচাইড কৰিম ক'ত যাম ব'লা আৰু তেতিয়াহ'লে হ'ব তুমি বহাগেচোন যোৱা মই অৰ্ডাৰ দি আছোঁ ঠিক আছে দাদা সেয়া কৰিব ম'ম' 2টা দিব আৰু পানীও এটা দিব ঠিক আছে আৰু কিবা খাবা নেকি 1 মিনিট ৰ'বা দেই হেল্ল' ওলাই আহিছোঁ কওকচোন ঐ মোক পাও ভাজি এটা দে মাছালা ডোচা এটা দে মোক কিবা হ'লে হ'ল বাবা এনেকৈ ক'লেতো নহ'ব পইচা দে আগত পইচা আমি পইচা দি পাইছোঁ কেতিয়াবা আমিতো বাকীহে খাওঁ এইকাৰণে কৈছোঁ পইচা দে আজিৰ পৰা বাকী বন্ধ अबे पैसार कोनो कमी नहीं बे पैसे की कमी नहीं है अबे जानो पैसार कारणे आमी होली खेलिब पारा नाई अबे काली घर साफा करि थाकोते होली हुपा पैसार बांडुलत पड़ी 20 टकिया खन 2000 टकिया হৈ থাকিল আৰু 1000 टकिया खन कोनोबा এখন দখৰ পটকা জন হৈ থাকিল अबे सा सब धुई मेली শুকাই আইছো
মানে মেলি থৈ আহিছোঁ শুকোৱা নাই শুকালে চব বাকী মাৰি দিম 3,000 টকাই মাত্ৰ হা সেইফালে চা কি ছোৱালী হট কলা তহঁতি সেই ভাগকো চাবলৈ নেৰিলি নে সেইজনী চা মাৰিলি কিয় বে তই সেইজনী চা সেইজনী অ' বে এ অসভ্য বৌ হ'ব বে কেতিয়া বনালি বে বনাই আহো বে ৰবি এই লগৰজনে ফোন কৰিছিলোঁ এইফালে কি হ'ল বে সেইটোক চিনি পোৱা নাই নাই পোৱা সেই ল'ৰাটো যে আকৌ হেলমেট বাইদেউ চিগাৰেট এটা দিবচোন ৰেডি থাকিবি ষ্টাৰ্ট দি থবি দাদা এইটো এড্ৰেছ ক'ত আছিলো মানে এইফালে যাই আছিলে এইফালে আহকচোন ঐ মোৰ হেলমেটটো চুৰ ঐ ক'ত পলা ধৰ ইয়াক যাও ব'লা আহা যাবাই ৰখোৱা ঐ হাৰে তই যে ইয়াত তই ইয়াত তই মই আকৌ চিনি পাইছ না মই আকৌ কাহানি কি? এনেই আৰু তই ইয়াত কেনেকে মানে কিয় তই যে মোক এৰি থৈ আহিছিলি তাতে আৰু তাৰপিছত মানে ঐ আৰে মোক এৰি থৈ গলি যে এইটো আকৌ কি হ'ল এনেকে চাই আছে যে ভাই চাহাব তাই মোক বাই বাই দি থৈ গৈছিল আপোনাক নহয় তাতকেইটা চেলোৱা বন্ধ কৰক হেই বাহ কালি কেইটা বৰ মৰম লগা দেখোন গাৰ্লফ্ৰেণ্ডটো ৰৈ থকা এঘণ্টামান হ'ল এগালমান গালি খাম আৰু ব্ৰেকআপো হ'ব তাৰপিছত গালিও খাম তাতকৈ সন্মুখেদি এনেকুৱা মাল এটা পাৰ হৈ গৈছে তাইকে কিয় ট্ৰাই নামাৰো হেই কলিজাখন আধা পৰা বেঙেনা কৰি থৈ কলৈ যোৱা ৰ'বা মই আহি আছো ইমান লেভেল দি যে গুচি গৈছা কোনোবা মন্ত্ৰী বোলে যি নহয়তো ৰাস্তাৰ মাজত যে ছোৱালী আমনি কৰি আছা তুমি অমৃশ পুৰী পু নহয়তো ইমান লেভেল দি গুচি গৈছা তুমি মন্ত্ৰী বোলে যি নহয়তো ৰাস্তাৰ মাজত ছোৱালী জোকাই আছা তুমি অমৃশ পুৰী পু নহয়তো ইমান লেভেল দি গুচি গৈছা তুমি মন্ত্ৰী বোলে যি নহয়তো ৰাস্তাৰ মাজত ছোৱালী জোকাই আছা তুমি অমৃশ পুৰী পু নহয়তো মন্ত্ৰী বোলে যি নহয়তো অমৃশ পুৰী পু নহয়তো তুমি মন্ত্ৰী বোলে যি নহয়তো তুমি অমৃশ পুৰী পু নহয়তো মই যি ভাবি আছিলো তুমিও তাকে ভাবি আছিলানে দেখিছা আমাৰ মনৰ কিমান মিল আছে চলো ইস খুশি মে তাই ফালেহে আছে কেনেবাকৈ অভাৰ এক্টিং কৰিলো নেকি বাৰু মম খাতেহে যাব পাৰি পিছে কোৱাচোন হবি কি হবি মানে কি বা হ'ম এতিয়া পঢ়া শুনাটো বেয়াকৈ ফুচি খোলো আৰু এতিয়া হম এদিন ডাঙৰ মানুহ হ'ম ইমান যে ধেমালি কৰা তুমি তোমাৰ ভাল পোৱা কামটোহে সুধিছো মই কি ভাল পাওঁ মই ভাল কৰিলো যে তাই লগত ধেমালি কৰা বুলি ভাবিলে চাগে মই এক্টিং কৰি ভাল পাওঁ কেতিয়াবা গানো গাওঁ ৱাও তুমি গানো গোৱা গান এটা গোৱা না এতিয়া নালাগে প্লিজ প্লিজ নালাগে। গোৱা না প্লিজ গোৱা না
গাঁৱৰ ল'ৰা মই জানো মাৰিব জানো কোৰ সঁচাকে ক'বা মৰমী হ'বানে বাৰু মোৰ লোকেল চুলাই লাও পানীৰ বিজনেছ আছে মোৰ তাকে যদি তুমি চম্ভালা মই নালাগে মাৰিব কোৰ গাঁৱৰ ল'ৰা মই মাৰিব জানো কোৰ সঁচাকে ক'বা মৰমী হ'বানে বাৰু মোৰ লোকেল চুলাই লাও পানীৰ বিজনেছ আছে মোৰ তাকে যদি তুমি চম্ভালা মই নালাগে মাৰিব কোৰ মই নালাগে মাৰিব কোৰ মই নালাগে মাৰিব কোৰ মই ব'লা ম'ম' খাব যাওঁ 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 ইহঁতৰ যে কেছটো কিন্তু তামাম ন ঐ এইখিনি ৰখোৱা অ' শুনাচোন কি তুমি মানে ইয়াতে থাকা ন কিয় কালিৰ পৰা ইয়াত সদায় এবাৰ এবাৰ অহাৰ তোমাৰ প্লেন নেকি কি যে কোৱা 8623323478 এইটো মোৰ নম্বৰ হে? হয় নেকি সপোন আছে বহু বৰণীয়া সেউজীয়া বহু বহু আশা দুচকুতে কিনো আছে তোমাৰ মায়াবী হাঁহি কিদৰে নুবুজাম তোমাক ভাল পাওঁ বুলি সপোন আছে বহু বৰণীয়া সেউজীয়া বহু বহু আশা শুনাচোন I love you I love you too ও পক্ষীৰ দৰে দুপাখি মেলি উৰিবলে আছে যে মন ও পক্ষীৰ দৰে দুপাখি মেলি উৰিবলে আছে যে মন বিচাৰি তোমাক নাৰীৰা কি হ'ল হা নোযোৱা নেকি ভিতৰলৈ আহিছা যদি চাহ একাপ খাই যোৱা আহা বহা ভালে আছা কেনেকুৱা দেখিছে মানে
ভালে থকা যেন দেখিছা নে বেয়া দেখিছা? ভালেই আছা চাগে। যদি ভালে থকা বুলি ভাবিছা তেন্তে আছো দিয়া আৰু। তোমাৰ কোৱা? ঠিকেই আছো। পিছে বৰ্তমান তোমাৰ লগত থকাজনীৰ ভালনে? কিয়? তোমাৰ লগত থকাজন চাগে খুবেই ভাল, সেইবাবে। অকলশৰীয়া এতিয়া। কিয়? সেইবোৰ বাদ দিয়া। আওপকীয়াকৈ উত্তৰ দিবলৈ মানে এতিয়াও নেৰিলা ন? জীৱনটোৱে যেতিয়া আওপতীয়া, উত্তৰটোনো কি? হ'ব আৰু দিয়া। শুনাচোন, কোৱা। কবিতা এটা শুনাবা নেকি? বহুত দিন তোমাৰ কবিতা শুনা নাই। কবিতা? কবিতা এটা শুনোৱা না। ভগ্ন হৃদয়ৰ কবিতা আৰু কিমান শুনিবা? কি যে কৈ থাকা নহয়। এতিয়াতো মই তোমাৰ লগতে আছো। এতিয়া তুমি মোৰ আৰু মই তোমাৰ। কবিতা ন? য'ত আপোনবোৰৰ লগতে সপোনবোৰো বিষাদ দি আঁতৰি গ'ল। সপোনবোৰক মিছাতে কিয় দুখ দিছা? নিদিনো কি কৰিম কোৱা? সপোনবোৰ বেইমান জানা। ৰংবিহীন হৈও সাতুৰঙী ৰামধেনু আঁকি যায় হৃদয়ত। মোক চাগে এতিয়াও তুমি বেয়া পাই আছা? নাই নাই, হা কিয় বেয়া পাম? আৰে অকলশৰীয়া কৰি থৈ যোৱাৰ বাবে নে মই তোমাৰ প্ৰেমত মচগুল হৈ যোৱাৰ বাবে? লাজ নিদিবা আৰু। মাফ কৰি দিবা পাৰিলে। আৰে জীৱনত যিবোৰ মানুহে নতুন শিক্ষা দি থৈ যায় তেওঁলোকৰ বাবে ধন্যবাদ নিচেই নগণ্য, বুজিছা? আৰু তোমাক আকৌ মাফ কৰিম কিয় তেতিয়াহ'লে? হ'ব দিয়া, নকবা আৰু। আচ্ছা শুনাচোন, কোৱা। সময়বোৰ আকৌ আমি আগৰ দৰে কৰিব নোৱাৰোনে? হেল্ল', শুনাচোন, এবাৰ শুনা মোৰ কথা। প্লিজ শুনা না। মই তোমাক কথা এটা কওঁ, শুনাচোন। তুমি বুজি পোৱা না? শুনাচোন। আমি এটা কাম কৰিব নোৱাৰোনে? মানে সময়বোৰ আমি আকৌ আগৰ দৰে কৰি ল'ব নোৱাৰোনে? এপলক ভাবি চাবা। ভবাৰ প্ৰশ্নই নুঠে ইয়াত। কেনেকৈ আৰু ইমানখিনি ভাবিব পাৰিম কোৱা? ইমান সাহস মোৰ নাই। 2 বছৰ আগৰ কথাবোৰ চাগে তোমাক বাৰুকৈ আমনি কৰিছে। অথচ তুমি কৈ গৈছিলা ভালে থাকিবা। কিন্তু ভালে থাকিবা বুলি ক'লে জানো ভালে থাকিব পাৰি? পাৰিবা, চেষ্টা কৰিবা। চেষ্টাটো কৰিয়ে আছো, পাৰিছো জানো? পাৰিবা, কিয় নোৱাৰিবা? চোৱা, মোক চোৱা, মইতো পাৰিছো ন? মৰম অভিমান খংবোৰো আজি নিমাত আছে। আজিকালি কোনো এটা ৰাতিও নিদ্ৰাহীনতাত ভোগা নাই মই। তোমাক লৈ এতিয়া কবিতা ৰচনা হোৱা নাই মোৰ। অথচ উকা কাগজত কলমৰ আঘাত পৰা নাই। হেৰাই গৈছে মোৰ ভগৱান, হেৰাব দিয়া। হেৰাই গৈছে মোৰ বিশ্বাস, হেৰাব দিয়া। এৰি যোৱাৰ পৰত নোৱাৰিম বুলি জানিও কৈ যোৱা এষাৰ বাক্যই যথেষ্ট আছিল। ভালে থাকিবা।
আছিলে? পাৰ্চেল এটা আহিছোঁ। হ'ব দিয়া, যাবা। জীৱনটো বৰ আওপকীয়া জানা। এই যে হাজাৰ ভালপোৱাৰ বান্ধোনৰ মাজতো কেৱল আমি আমাৰ স্বাভিমানৰ বাবেই ভালপোৱাক ত্যাগ কৰিবলৈ সিদ্ধান্ত লওঁ। ভালপোৱাৰ তুলনাত স্বাভিমানৰ স্থান ইমান উচ্চ নেকি যে স্বাভিমানক আঘাত হ'ব নিদিওঁ, কিন্তু মনত আঘাত সহ্য কৰিবলৈ বাধ্য হৈ ভালপোৱাৰ কথাও এপলক ভাবি নাচাওঁ। ই এক ডাঙৰ প্ৰশ্নবোধক। যি কি হওক, ভালপোৱাবোৰ ভালপোৱা হৈ ৰওক আৰু ভালপোৱাবোৰ আজীৱন চিৰসেউজ হৈ ৰওক।